এভৰিৱান কি খবৰ সকলো বহুত বেছি ভাল থাকে নতুন এটা ভিডিও আজি ভিডিওটো আলোচনা কৰিম আমাৰ ৰিজাল্ট অসম পুলিচৰ ৰিজাল্ট আছে আৰু এবি কিবা নতুন আপডেট আছে নেকি তেনেকুৱা বহুত বেছি প্ৰশ্ন সেইখিনি ভিডিওত আমি কথা পাতিম তাৰ আগতে প্ৰথমবাৰ তোমালকে যদি চেনেলটোত প্ৰথমবাৰ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিয়া বেল আইকন ওপেন কৰি দিয়া আৰু লগতে তোমালকে এটা পজিটিভ কমেন্ট কৰিবা কমেন্ট ভিলা কেনেকুৱা হয় কিছুমান বহুত বেছি নেগেটিভ থাকে কিছুমান বহুত বেছি পজিটিভ থাকে পজিটিভ যিবিলাক কমেন্ট থাকিব সেইহিতক 100% ৰিপ্লাই কৰিব চেষ্টা কৰিম আৰু কি আছে নেগেটিভ থাকিলে হিন্তক আৰু প্ৰথমতে ডাইৰেক্ট উৰাই দিও তোমালকে গমে পাইছা মই তেনে কৈছো তাৰ থাকিব এইবিলাক একো নাই পজিটিভ থাকিলে নেগেটিভ থাকিব বাৰু এইবিলাক ভাবি চিন্তি নাথাকো তোমালোকক প্ৰথম কথাটো কওঁ যে অসম পুলিচৰ ৰিজাল্টৰ বহুত বেছি সোনকালে আহি আছে তোমালোকে ইমান দিন অপেক্ষা কৰিলা সেই তিতিয়াৰ পৰা ৰখি আছা যে 2-3 মাহ হৈ গ'ল ইমান দিনৰ পৰা ৱেট কৰি আছা যে ৰিজাল্টৰ কাৰণে জুলাই আগষ্ট ছেপ্টেম্বৰ 3-4 মাহৰ পৰা ৱেট কৰি আছা তো লাষ্ট আমাৰ এণ্ডিং পালেহি শেষ হ'ব হয় আজি 14 তাৰিখ তোমালোকে গম পাইছা ছেপ্টেম্বৰৰ 14 তাৰিখ আৰু 15 দিনৰ পাছতে তোমালোকৰ নটিফিকেশ্যন এটা আহিব নটিফিকেশ্যন এটা পাবা তোমালোকে 100% কিহৰ কাৰণে কৈছো ৰিজাল্টৰ আগত কোনোবা এটা ৰিজাল্ট দিয়া আগত অফিচিয়েল নটিফিকেশ্যনটো 100% পাবা সেইটো চিন্তা নকৰিবা সেইটো পোৱাৰ পিছতে তোমালোকৰ ৰিজাল্টটো কেই তাৰিখে হ'ব কি হ'ব তোমালোকে 100% গম পাবা আৰু এটা কথা কি সিএম ছাৰে বাৰে কৈ আছে যে তোমালোকক 9 তাৰিখে যি আমাৰ ৰিজাল্টটো আহিব আৰু অফিচিয়েলি নটিফিকেশ্যন পোৱা নাই বাৰু তথাপিতো ছাৰে যিহেতু কৈছে তো 100% সেই 9 তাৰিখে হ'ব চাগে 9 তাৰিখে ৰিজাল্ট দিব তাৰপিছত আকৌ তোমালোকে নেক্সট আকৌ 10 তাৰিখে পাবা মানে হেৰি এইটো কি আছিল আমাৰ এপইণ্টমেণ্টটো পাবা তো মই এটা কথা কওঁ সিএম ছাৰে আৰু এটা ভিডিঅ'ত কৰিছিল 10-5 দিন মানৰ আগত দিম বুলি কৈছিলে ৰিজাল্টটো সেইটো ভিডিঅ'ৰ মানে ছাৰে মই কৈছোঁ ধৰি লওক হয়তো দিব পাৰে সোনকালে আহিব পাৰে তোমালোকক কোনদিনাখন আহে কি আহে তোমালোকৰ কোনো গেৰাণ্টি নাই ৰিজাল্টটো তোমালোকে এইটো মাহৰ লাষ্টৰ ফাললৈও কিবা নটিফিকেশ্যন 100 পাবা তোমালোকে সেই 10 তাৰিখটো ফিক্স আৰু ফাইনেল যিটো এপইণ্টমেণ্ট তাৰিখটো কিন্তু ধৰি লওক 9 তাৰিখৰ আগতো হ'ব পাৰে বা 9 তাৰিখে হ'ব পাৰে কি যেতিয়া আমি নটিফিকেশ্যনখন পাম সিএম ছাৰেতো কৈ আছে বাৰু নটিফিকেশ্যনটো পাম তেতিয়া আমি ধৰি লওক কনফাৰ্ম হৈ যাম যে কেই তাৰিখে হ'ব ঠিক আছে আৰু বিশেষ ইমান ক'বলৈ নাযাওঁ তোমালোকে সকলো ইমান দিনৰ পৰা ৱেট কৰি আছা বাচ্চা আছে যে আমাৰ ৰিজাল্টক লৈ পেলাই আশা কৰি আছা যে কি হ'ব কি নহ'ব এনেকুৱা যে ভাবি আছা তো সেইটো মানে বহুত বেছি ভয়ো লাগি আছে বহুত বেছি ভালো লাগি আছে যে ইমান দিনৰ ইমান কষ্ট ৰানিঙৰ পৰা তোমালোকে এটা চোৱা ৰানিঙৰ পৰা ইমান কষ্ট কৰিলা ৰানিং কৰি তোমালোকে ৰিটেন দি ভাইভা দিলা ইমানখিনি প্ৰচেছ আছে সকলো কমপ্লিট কৰি এতিয়া যিটো ফল আছে ৰিজাল্টৰ সময় আহি পৰিছে তোমালোকে ইমান মানে এইটো কি ক'ম আৰু বহুত বেছি এক্সাইটমেণ্ট আৰু লগতে বহুত বেছি মানে যিমানে ওচৰ চাপি গৈছে টাইমটো যিমানে পাৰ হৈ গৈছে কাইলৈ হয়তো 15 তাৰিখ এনেকৈ যেতিয়া টাইমবিলাক পাৰ হৈ গৈ আছে তেতিয়াহ'লে ভয়ো লাগি আছে কাৰণ কি হ'ব কি নহ'ব এবাৰ চাকৰি হ'ব নহ'ব এনেকুৱা বহুত বেছি প্ৰশ্ন বহুত বেছি মানে সকলো আৰু মনত মানে হয়তো চবেই বিচাৰিছে ৰিজাল্টটো কিন্তু সেইটো এক নম্বৰ কথাটো কি ৰিজাল্টৰ নটিফিকেশ্যন পোৱাৰ পিছতে তোমালোকৰ ভয়ো লাগিব কি হ'ব বা এনেকৈ থাকিব কিন্তু ভয় কৰিবলগীয়া কোনো কথা নাই যিমানখিনি তোমালোকে কষ্ট কৰিব যিমানখিনি কষ্ট কৰিলা সেইটো ফলটো তোমালোকে 100% পাবা পজিটিভ পাবা সেনেকৈ আশা কৰা ভগৱান ওচৰত প্ৰাৰ্থনা কৰি আছোঁ যে সোনকালে আহক সকলোৱে আহক নামটো আমি যিমানখিনি কষ্ট কৰি আছোঁ যে সকলো নামখিনি আহক তেনেকৈ ভাবি আছোঁ বাকীটো এটা কথা কি আৰু এটা কথা ক'বলৈ গ'লে এটা লিষ্টটো ভাইৰেল হৈ আছে তোমালোকে পাইছা নেকি কিবা লিষ্ট এটা মই ভালকৈ বিষয়ত সোমোৱা নাই বা ভালকৈ চোৱাও নাই এই লিষ্টটো কিবা ভাইভা দিয়াৰ লিষ্ট বুলি কৈছে তোমালোকে ইমান সেইটো বিষয় লৈ ইমান চিন্তা কৰি নাথাকিবা ভাইভা দিয়া লিষ্টত সকলোবিলাকৰ নাম থাকিব কাৰণ ভাইভা যোনে দিছে সেই লিষ্টটোত নাম আছে মানে ঠিক আছে আৰু তাত মানে তাতে মানে কৈ আছিলে কোনোবা মোক ফোনো কৰিছিলে মোক কথা পাতিছিলোঁ তেনেকৈ লগত সেইবিলাক লৈ পেলাই ভাবি নাথাকিবা অফিচিয়েল যেতিয়া আপডেট তোমালোকে পোৱা নাই তো অফিচিয়েল আপডেট 100% তোমালোকে পাবা চেষ্টা কৰা যে পাবা তুমি অলপ ৱেইট কৰা যে পাবা অফিচিয়েল আপডেট কিছুমান আহিব পাৰে তোমালোকে আৰু এটা কথা কওঁ অফিচিয়েল নটিফিকেশ্যনত বা অফিচিয়েল আপডেট নোপোৱালৈকে তোমালোকে যিটি বস্তুত বিলিভ নকৰিবা যিটি বস্তুত হেৰি নকৰিবা আৰু এটা ফিক্স হৈ থাকে 9 তাৰিখে আমাৰ ৰিজাল্ট হ'ব সেইটো বাৰে সিএম ছাৰেও কৈ আছে 9 তাৰিখে ৰিজাল্ট হ'ব 10 তাৰিখে পাবা তাৰ আগত নটিফিকেশ্যনটো 100% আহিব এইটো চিয়'ৰ তো ইমান ভাবি চিন্তি কৰি থাকিব নালাগে আৰু কিবা এইবিলাক ভাইভাৰ লিষ্ট এইবিলাক কাট অফ এইবিলাক চিন্তা এতিয়া বাদ দিয়া আৰু খালি এটা ৱেইট কৰা যে আমাৰ ভাল এটা দিন আহক সেই 10 তাৰিখৰ দিনটো বা 9 তাৰিখৰ দিনটো আমাৰ কাৰণে কি হ'ব গৈ আছে এটা জীৱন সলনি হ'ব তো সকলো মানে কাৰ কেনেকুৱা হ'ব ৰিজাল্টটোৰ ওপৰত ডিপেণ্ড কৰিব ঠিক আছে ৰিজাল্টটো কাৰ কেনেকুৱা হয় আৰু কিবা থাকিলে নটিফিকেশ্যন থাকিলে মই 100% তোমালোকক প্ৰথম জনাই দিব চেষ্টা কৰিম তোমালোকে পাই যাবা সকলোৱে আৰু মোৰ যিটো গ্ৰুপ আছে গ্ৰুপটোত যদি তোমালোকে এড হোৱা নাই ডেছক্ৰিপশ্যনত মই তোমালোকক লিংকটো তাত দি থৈছোঁ তোমালোকে তাত গৈ পেলাই এড হ'ব পাৰিবা আৰু বিশেষ নাই ক'বলৈ একো নাই খালি ৱেইট কৰা 2 দিনমান ৱেইট কৰা ইমান দিন ৰখিলাই যিহেতু 15-20 দিন আৰু ৰখা 15 দিনমান ৰখা 15 দিন ৰখাৰ পিছতে 1 তাৰিখৰ পৰা ধৰি আৰু আমাৰ ৰিজাল্টটো লাগিব কাৰণ কিহৰ কাৰণে এইকেইদিন পূজা বুলি গৈছে আৰু পূজা বুলি লাগিলে পূজা লগতে এইকেইদিন যাবই পাৰ হ'ব যেন তেনে পাৰ হৈ যাব পূজা তাৰপিছত আকৌ নেক্সট তেতিয়ালৈ আমাৰ ধৰি লওক ৰিজাল্টৰ পূজাটো হ'ব যিটো ৰিজাল্ট সেইটো কাৰণে ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰা মা আশীৰ্বাদ লোৱা তো একো নাই চ' আহিব নাম তেনেকৈ ভাগা থেংক ইউ ছ' মাছ ভিডিঅ'টো ইমানেই আছিলে আৰু বিশেষ নাই তোমালোকে খালি ইমান ভাবি নাথাকিবা কাট অফ চিন্তা নকৰিবা আৰু কোনো লিষ্ট কি এইবিলাক কি বাহিৰা কথা ওপৰৰ কথা এইবিলাক চিন্তা নকৰিবা কোনো এইবিলাক বাদ দিয়া সেইবিলাক চিন্তা নকৰিবা ভিডিঅ'টোত ইমানেই আছিলে পজিটিভ হৈ থাকা সদায় দমত থাকে যে আহিব নাম সেনেকৈ বুলি ভাবা তো সেনেকৈ থাকা ইমান চিন্তা নকৰিবা তো ভিডিঅ'টো ইমান আছিল থ্যাংক ইউ সো মাচ বাই বাই